নমস্কাৰ বন্ধু বান্ধৱীসকল আজি দীপাৱলী সন্ধিয়া হ'ল এতিয়া আমি চাকি জ্বলাবলৈ ৰেডিয়ে হ'লোঁ আৰু তুলসী ঘৰত যিটো 14 পুৰুষৰ চাকি বুলি কয় সেইটো দি দিয়া হয় মায়ে দিলে আৰু এতিয়া আমি বাহিৰত দিবলৈ যাম সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাই লওঁ আৰু যিটো কথা কৈছিলোঁ লাইটৰ এই লাইটটো আহিলে মই ৰুমত লগালোঁ ৰুমত লগা অকণমান বেয়া হ'ল কাৰণ এইপিনে বৰ্ড নথকাৰ কাৰণে সন্মুখতে লগাই দিব লগা হ'ল এইপিনে দিব নোৱাৰিলোঁ কেনেকুৱা লাগিছে আপোনালোকক দেখুৱাব বিচাৰিছোঁ এবাৰ লাইটটো অফ কৰিলে দেখা যাব লাইটটো কেনেকুৱা লাগিছে জনাবচোন বাবুৱে লাইটটো খুব ভাল পাইছিলে সেইকাৰণে মই ৰুমত লগাই দিলোঁ বাহিৰত লগাম বুলি ভাবিছিলোঁ বাট বাহিৰত বৰ্ড নথকাৰ কাৰণে বাহিৰত লগাব নোৱাৰিলোঁ সেইকাৰণে ৰুমতে লগাই দিলোঁ তেতিয়াহ'লে এতিয়া বাহিৰত চাকি দিবলৈ যাওঁ আপোনালোকক দেখুৱাই লওঁ এবাৰ চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণভাৱে Ma. Lequito, ahí le pego un puto ya. Uma. দেখিছেনে নাই নাজানো ইয়াত বহুত আন্ধাৰ লাইটটো নাই লাইটটো আছে বাট লাইটটোৰ পোহৰ নাই আমি চাকি জ্বলালোঁ আপোনালোকেও চাগে জ্বলালে এতিয়া বম ফুটাব ভয় লাগে সেইকাৰণে বম ফুটোৱা নাই বাবুও ফুটা নাই এনেই ভাইটিহঁতে ফুটালে মই এটা দুটাই ফুটালোঁ বহুত ভয় লাগে আৰু এতিয়া হ'ল আমি চাকিবিলাক নমিল এতিয়া তুলিমে আমি এতিয়া চাকি তাকি জ্বলা হৈ গ'ল এতিয়া খোৱা ৰেডি কৰি আছে বাইদেউজনী আহিছে আজি দীপাৱলীৰ কাৰণে মাতা হৈছে তো আহিছে আৰু মই চাকি তাকি জ্বলালোঁ এতিয়া আৰু এতিয়া অকণমান ফুৰিবলৈ যাম ফুৰিব ক'তো নাযাওঁ মামীহঁতৰ ঘৰতে যাওঁ কাৰণ ফুৰিবলৈ যাবলৈতো হাজবেণ্ড নাই ঘৰত হাজবেণ্ড থাকিলে অকণমান লৈ গ'ল হয় বাহিৰৰ পিনে আৰু ইয়াত ওচৰত পূজা আছে আমি পূজাত নাযাওঁ কাৰণ বহুত ৰাতি হয় আৰু ৰাস্তাৰ কাষত তাতে বাবুক লৈ যোৱা সম্ভৱ নহয় আৰু যদি পাওঁ তেতিয়াহ'লে যাম গ'লে আপোনালোকক দেখুৱাব চেষ্টা কৰিম তেতিয়াহ'লে কাৰণ বহুত ভয় কৰোঁ মই আৰু বাবুও ভয় কৰি আছিলে সেইকাৰণে ভাইটিহঁতে ফুটালে মা ফুটালে দেউতাই ফুটালে দেউতাক
আৰু নতুন কাপোৰ ওলাবলৈ বেয়া লাগিছে, কাৰণ ফুৰিবলৈও নাজানো, ফুৰিব গ'লে নতুন কাপোৰ পিন্ধা যায়, সেইকাৰণে এইটোৱে পিন্ধিছোঁ। কেনেকুৱা লাগিছে বাৰু ক'বচোন। মামীহঁতৰ ঘৰত এনেকৈ জ্বলাইছে, এইটো মন্দিৰ হয় মামীহঁতৰ।